নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক প্ৰত্যেককে পুনৰবাৰ ক্লাছ 5 গণিত ক্লাছলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ অনুশীলনীত মই তোমালোকক অনুশীলনী 2 অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ বিষয়ে আৰু স্বাভাৱিক সংখ্যাৰ কেইটামান ধৰ্মৰ বিষয়ে আলোচনা কৰিছিলোঁ, নহয় জানো? তে আজি মই তোমালোকক এই অনুশীলনীৰে 1 আৰু 2 প্ৰশ্নৰ উত্তৰবোৰ কৰি দিবলৈ ওলাইছোঁ। অ'কে, তো অলপ ধ্যান দি চাবা। তে 1 নম্বৰত আছে চমু উত্তৰ দিয়া। তে কি কৈছে প্ৰথম প্ৰশ্নটো, যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটোও এটা স্বাভাৱিক সংখ্যা, এই বিধিটোৰ নাম কি? তো আমি এই প্ৰশ্নটিৰ উত্তৰ কৰাৰ আগতে স্বাভাৱিক সংখ্যাৰ বিষয়ে জানিব লাগিব। আৰু তোমালোকে স্বাভাৱিক সংখ্যা মানে জানাই চাগে, তো ক্লাছ 4টো পাইছা। 1ৰ পৰা আৰম্ভ কৰি অসীমলৈ আমি যিমান সংখ্যাবোৰ পাওঁ 1, 2, 3, 4 আমি গণি শেষ কৰিব নোৱাৰোঁ, সকলোবোৰ সংখ্যাই স্বাভাৱিক সংখ্যা, নহয় জানো? তো আমাৰ ইয়াক কৈছে যে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটো এটা স্বাভাৱিক সংখ্যা। আমি যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যদি উদাহৰণ লওঁ, ধৰি লৈছোঁ আমি 5 আৰু 6ক ল'লোঁ। অ'কে, 5ও স্বাভাৱিক সংখ্যা, 6ও স্বাভাৱিক সংখ্যা। আৰু 5 আৰু 6ক যোগ কৰিলে আমি কিমান পাম? 11 পাম। আৰু 11টো কি হয়? এটা স্বাভাৱিক সংখ্যা। এনেদৰে যিকোনো দুটা স্বাভাৱিক সংখ্যাক যদি আমি যোগ কৰোঁ, পুনৰ আমি আকৌ কি এটা পাম? এটা স্বাভাৱিক সংখ্যাই পাম, নহয় জানো? আৰু সেইবাবে কি কোৱা হৈছে, যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটো এটা স্বাভাৱিক সংখ্যা। আৰু এই বিধিটোৰ নাম সেইবাবে হ'ব যোগৰ আবদ্ধ বিধি। অ'কে, কাৰণ ইয়াত দুটা সংখ্যাক যেতিয়া দুটা স্বাভাৱিক সংখ্যাক যোগ কৰি আকৌ আমি পুনৰ সেই স্বাভাৱিক সংখ্যাটোৱে পাওঁ যোগফলটো, সেইবাবে আমি এই বিধিটোক যোগৰ আবদ্ধ বিধি বুলি কওঁ। অ'কে, তো ইয়াৰ পাছত 2 নম্বৰটো আছে স্বাভাৱিক সংখ্যা কিমানটা আছে। তো স্বাভাৱিক সংখ্যা কিমানটা আছে, এই মাত্ৰ মই তোমালোকক ক'লোৱেই, স্বাভাৱিক সংখ্যা আমি গণি শেষ কৰিব নোৱাৰোঁ, নহয় জানো? 1ৰ পৰা আৰম্ভ কৰি আমি যিমানবোৰ সংখ্যা পাওঁ অসীমলৈ গণি গৈ থাকোঁ, যিমান সংখ্যা নাপাওঁ কিয়, সকলোবোৰ কি সংখ্যা? স্বাভাৱিক সংখ্যা। কোনোবাই যদি কয় যে স্বাভাৱিক সংখ্যা 100 কোটি, তাতকৈ আৰু এটা বেছি আছে 200 কোটি। কোনোবাই কয় যদি 300 কোটি, তাতকৈ বেছি আছে 400 কোটি। গতিকে তুমি যিমান কোৱা তাতকৈ ডাঙৰ নম্বৰ আছেই আছে, যিমান ডাঙৰ নম্বৰ কোৱা তাতকৈ ডাঙৰ নম্বৰ আছে, নহয় জানো? তো গতিকে আমি স্বাভাৱিক সংখ্যা যদি হিচাপ কৰোঁ, 1ৰ পৰা যদি আৰম্ভ কৰোঁ, তেতিয়াহ'লে স্বাভাৱিক সংখ্যা আমি শেষ কৰিব নোৱাৰোঁ। অ'কে, তো সেইকাৰণে আমি ক'ব পাৰোঁ যে স্বাভাৱিক সংখ্যা অগণনটা আছে, অসীম সংখ্যক আছে। অ'কে, বা আমি গণি শেষ কৰিব নোৱাৰোঁ, যিকোনো এটা লিখিলে হ'ল, উত্তৰটো শুদ্ধ হৈ যাব। ইয়াৰ পিছত কৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? তো স্বাভাৱিক সংখ্যা বুলিলে কি বোলে, এই মাত্ৰ মই ক'লোৱেই তোমালোকক, 1ৰ পৰা আৰম্ভ কৰি সকলোবোৰ সংখ্যাই স্বাভাৱিক সংখ্যা। গতিকে আমি আৰম্ভ ক'ৰ পৰা কৰোঁ? 1ৰ পৰা। কিন্তু ইয়াৰ শেষ নাই, সেইকাৰণে আমি কৈছোঁ যে স্বাভাৱিক সংখ্যাৰ শেষ নাই, গণি শেষ কৰিব নাই, কিন্তু আৰম্ভণি আছে। তো স্বাভাৱিক সংখ্যাৰ আৰম্ভণি কিমানৰ পৰা হয়? 1ৰ পৰা হয়। গতিকে সেইবাবে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। বুজি পাইছে এইটো? ভেৰি গুড। ইয়াৰ পাছত আছে কুৱেশ্যন নম্বৰ 4। তো 4 নম্বৰটোত কি কৈছে, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? এতিয়া আমি এই প্ৰশ্নটিৰ উত্তৰ জানিবলৈ যেনেদৰে স্বাভাৱিক সংখ্যাৰ বিষয়ে জানিছিলোঁ, ঠিক তেনেদৰে আমি পূৰ্ণ সংখ্যাৰ বিষয়ে জানিব লাগিব। এতিয়া পূৰ্ণ সংখ্যাবোৰ ক'ৰ পৰা আৰম্ভ হয়? 0ৰ পৰা। এতিয়া স্বাভাৱিক সংখ্যাত 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ শেষ হৈ যায়, গণি শেষ কৰিব নোৱাৰি, নহয় জানো? ঠিক তেনেধৰণে আমি পূৰ্ণ সংখ্যাও 0ৰ পৰা আৰম্ভ হয়। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, কিন্তু পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 0ৰ পৰা। তো 0ৰ পৰা আৰম্ভ কৰি আমি একদম অসীমলৈ যিমানেই গণি যাওঁ শেষ কৰিব নোৱাৰোঁ। গতিকে পূৰ্ণ সংখ্যাও অগণনটা আছে, কিন্তু পূৰ্ণ সংখ্যা আৰম্ভ ক'ৰ পৰা হয়? 0ৰ পৰা হয়। সেইকাৰণে আমি আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি বুলি ক'ম? 0 বুলি ক'ম। আশা কৰোঁ তোমালোকে বুজি পাইছা এইকেইটা। বুজি নাপালে মোক কমেণ্ট কৰি জনাবা হোৱাটছআপত। অ'কে, ইয়াৰ পাছত মই 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো বুজাই দিব ওলাইছোঁ। 2 নম্বৰত কি কৈছে, যদি A, B, C যিকোনো 3টা স্বাভাৱিক সংখ্যা হয়, তেনে তলৰ বিধিবোৰৰ নাম লিখা। তো ইয়াত আমাক কিছুমান কণ্ডিশ্যন দিছে, এই কণ্ডিশ্যনবিলাক চাই পেলাই আমি বিধিবোৰৰ নাম লিখিব লাগিব। তো 1 নম্বৰত কি কৈছে, A + B। তো A + B অৰ্থাৎ দুটা স্বাভাৱিক, অলপ আগতে আমি চমু উত্তৰ 1 নম্বৰত যিকেইটা পাইছোঁ, ঠিক তেনেধৰণে হয়। A + B যদি আমি যোগ কৰি আমি কি পাম? ইহঁতৰ যোগফলটো এটা স্বাভাৱিক সংখ্যা। গতিকে এই বিধিটোক আমি কি বুলি ক'ম? যোগৰ আবদ্ধ বিধি বুলি ক'ম। অ'কে, তাৰপিছত 2 নম্বৰ আছে A পূৰণ B এটা স্বাভাৱিক সংখ্যা। তো আমি A আৰু Bক যদি আমি পূৰণ কৰোঁ, Aও এটা স্বাভাৱিক সংখ্যা, Bও এটা স্বাভাৱিক সংখ্যা, আৰু ইহঁত দুটাক যদি আমি পূৰণ কৰোঁ, ইহঁতৰ পূৰণফলটো এটা স্বাভাৱিক সংখ্যা পাম। যেনে আমি 5 আৰু 6ক যদি পূৰণ কৰোঁ, 5 6 গুণ কিমান পাম? 30, আৰু 30টো এটা কি হয়? স্বাভাৱিক সংখ্যা। তো ঠিক তেনেদৰে আমি A পূৰণ B এটা স্বাভাৱিক সংখ্যা, এই বিধিটোক আমি কি বুলি ক'ম? পূৰণৰ আবদ্ধ বিধি বুলি। অ'কে, তাৰপিছত আছে 3 নম্বৰটো। 3 নম্বৰত কি কৈছে, A + B = B + A। মানে A আৰু Bক যদি আমি যোগ কৰোঁ, আৰু উত্তৰটো কি পামগৈ? আমি B + A পামগৈ। অৰ্থাৎ সংখ্যা দুটা একেই আছে, মাত্ৰ সিহঁতৰ কি হৈছে? স্থান পৰিৱৰ্তন হৈছে, প্লেচ চেঞ্জ হৈছে, অৰ্থাৎ সিহঁতৰ জেগাটো চেঞ্জ হৈছে। Aৰ জেগাত B গৈছে আৰু Bৰ জেগাত A গৈছে। তো এই বস্তুটোক আমি কি বুলি কওঁ? যোগৰ ক্ৰম বিনিময় বুলি কওঁ। ক্ৰম বিনিময় বুলি কিয় কওঁ? ক্ৰম মানে হৈছে তেওঁলোকৰ স্থানবোৰ কিমান ক্ৰমত আছে, প্ৰথম, দ্বিতীয়, তৃতীয়, এনেকুৱা, নহয় জানো? আৰু সেই ক্ৰমবোৰ কি হৈছে?
বিনিময় হৈছে, এক্সচেঞ্জ হৈছে, ই তাত গৈছে আৰু ইয়াৰ জেগাটো ঠি লৈছে, এটাই আনটোৰ স্থান পৰিৱৰ্তন কৰিছে আৰু পৰিৱৰ্তন কৰাটো হৈছে বিনিময়। তো সেইবাবে কি কোৱা হয়, এইটোক যুগৰ ক্ৰম বিনিময় বিধি বুলি কোৱা হয়। অ'কে, 4 নম্বৰটো ঠিক 3 নম্বৰ দৰেই, যেনেদৰে তাত যুগকেইটা নিজৰ স্থান পৰিৱৰ্তন কৰিছিল, ইয়াত ঠিক তেনেদৰে এ আৰু বিয়ে কি কৰিছে, নিজৰ স্থান পৰিৱৰ্তন কৰি বি ইনটু এ হৈছেগৈ। অৰ্থাৎ আমি এই বিধিটোক কি বুলি ক'ম, যুগৰ বিনিময় বিধিৰ দৰে এই বিধিটোৰ নাম হ'ব পূৰণৰ বিনিময় বিধি। অ'কে, এটা বহুত সহজ, অকণমান ধ্যান দিলেই হ'ল, তোমালোকে ভালকৈ ধ্যান দি চাবা, বুজি পাই যাবা। এতিয়া 5 নম্বৰটো কি কোৱা আছে চোৱা, ব্ৰেকেটৰ ভিতৰত আছে এ প্লাছ বি আৰু ব্ৰেকেটৰ বাহিৰত আছে প্লাছ চি। তাৰপিছত সোঁফালে কি আছে, এ প্লাছ আৰু ব্ৰেকেটৰ ভিতৰত আছে কি, বি প্লাছ চি। তো ইয়াত এই ব্ৰেকেটৰ অৰ্থটো কি বুজায়, ইহঁতক আমি যোগ কৰিলে যোগফলটো একেই পাম, কিন্তু ইয়াত আমি নিজৰ সুবিধা অনুযায়ী কেতিয়াবা আমি প্ৰথমটোৰ লগত দ্বিতীয়টো যোগ কৰিব পাৰোঁ, নাইবা কেতিয়াবা আমি দ্বিতীয়টোৰ লগত তৃতীয়টো যোগ কৰিব পাৰোঁ, কিন্তু এনে ক্ষেত্ৰত সিহঁতৰ এনচাৰটো কি হ'ব, একেই হ'ব, শুদ্ধ হ'ব। এইটো আমি নিজৰ প্ৰয়োজন অনুসৰি কৰিম, আৰু এইটো আমি যেতিয়া পিছলৈ অংক কৰিম তেতিয়া বুজি পাবা আমি কেনেকৈ এইবোৰ কৰোঁ, হয় নহয়। তো এই বিধিটোক আমি কি বুলি ক'ম, এই বিধিটোৰ নাম হ'ল যুগৰ সন্মিলন বিধি। সন্মিলন বিধি অৰ্থাৎ আমি যি দুটা যোগ কৰি ল'লে আগতে আমি যোগ কৰিবলৈ, বাকী পিছৰটো যোগ কৰিবলৈ সহজ হ'ব, তেনেধৰণে আমি সজাই ল'ম, আৰু এই বিধিটোৰ নাম হ'ব যুগৰ সন্মিলন বিধি। ইয়াৰ পিছত আছে নেক্সটটো, ব্ৰেকেটৰ ভিতৰত আছে চ' এ ইনটু বি আৰু ব্ৰেকেটৰ বাহিৰত আছে ইনটু চি, আৰু ইজুকেল ৰাইট হেণ্ড ছাইডত আছে এ ইনটু আৰু ব্ৰেকেটৰ ভিতৰত আছে বি ইনটু চি। তো ইয়াতো কি কৰিছে, প্ৰথম তিনিটাৰ পূৰণফল আৰু সোঁফালৰ তিনিটাৰ পূৰণফল একে হৈছে, কিন্তু প্ৰথমটোত বাওঁফালত আমাক কি কৈছে যে এ পূৰণ বি, আগতে এ আৰু বি পূৰণ কৰি তাৰপিছত চি লগত পূৰণ হৈছে, আৰু সোঁফালে কি হৈছে বি আৰু চি পূৰণ কৰিহে এ লগত পূৰণ হ'ব। তো সুবিধা অনুযায়ী আমি কেতিয়াবা যেনেদৰে যুগত আমি যিকোনো দুটাক যোগ কৰি লওঁ, ঠিক তেনেদৰে আমি এই 6 নম্বৰ বিধিটোতো সুবিধা অনুসৰি কেতিয়াবা যিকোনো দুটাক আমি আগতে পূৰণ কৰি লওঁ, তাৰপিছত তৃতীয়টো আমি পূৰণ কৰোঁ। তো এই বিধিটো হৈছে পূৰণৰ সন্মিলন বিধি। যেনেকৈ যুগৰ সন্মিলন বিধি বুলি ক'লোঁ, ঠিক তেনে এইটো কি কওঁ আমি, পূৰণৰ সন্মিলন বিধি। তাৰপিছত 7 নম্বৰত আছে চোৱা, এ ইনটু বি ব্ৰেকেটৰ ভিতৰত আছে বি প্লাছ চি, আৰু ইজুকেল কি আছে এ ইনটু বি প্লাছ এ ইনটু চি। তো এই বিধিটোক আমি কি বুলি কওঁ, পূৰণৰ বিতৰণ বিধি বুলি কওঁ। বিতৰণ বিধি বুলি কিয় বুলি কওঁ, এইটোৱে কি কৰিছে, নিজকে দুইটাৰ লগত ভাগ কৰি লৈছে, এইটোৱে বিৰ লগতো পূৰণ কৰিছে আৰু চিৰ লগতো পূৰণ কৰিছে, আৰু পূৰণ কৰি দুইটাৰ মাজত কি হৈছেগৈ, যোগ চিন এটা বহিছে, হয় নহয়। তো এনেকুৱা ধৰণৰ কণ্ডিশ্যন আমি কেতিয়াবা বিয়োগৰ ক্ষেত্ৰতো হ'ব, যেনেকৈ ব্ৰেকেটৰ ভিতৰত বি প্লাছ চি আছে, বি প্লাছ চি জেগাত বি মাইনাছ চিও পোৱা যায়। তো তোমালোকে আগলৈ শিকিব পাবা এতিয়া এইবোৰ। তো এতিয়া আমি এইটোকে শিকোঁ। তো এ ইনটু ব্ৰেকেটৰ ভিতৰত আছে বি প্লাছ চি, তো এইটোৱে প্ৰথমতে কি কৰিছে, ব্ৰেকেটৰ ভিতৰত যিটো আছে সংখ্যা বিৰ লগতো পূৰণ হৈছে, আৰু তাৰপিছত কি কৰিছে, ব্ৰেকেটৰ পাছত প্লাছৰ ৰাইট হেণ্ড চাইডে আছে কি আছে চি, তো আমি প্লাছ চিন দি পেলাই এৰ লগত আকৌ চিটোকো পূৰণ কৰি বহুৱাই দিছে। তো এনেধৰণে আমি এইটো কৰোঁ, এইটো কয় বিতৰণ বিধি বুলি কোৱা হয়। অ'কে, লাষ্টৰটো কি আছে, এ ইনটু 1 আৰু ইজুকেল এ, আকৌ ৰাইট হেণ্ড চাইডত আছে 1 ইনটু এ। মানে 1ৰ লগত যদি কাৰোবাক আমি পূৰণ কৰোঁ, বা কোনোবা এটা সংখ্যা যদি 1ৰ লগত আমি পূৰণ কৰোঁ, তো সিহঁতৰ উত্তৰটো সদায় একেই ওলাবগৈ, 1এই হ'বগৈ, সেই সংখ্যাটোৱে হ'ব, কাৰণ আমি 1ৰ লগত যাকে পূৰণ কৰোঁ এনচাৰটো সেইটোৱে হয়, নহয় জানো। তো চ' আমি প্ৰথমতে কি কৰিছোঁ, এ ইনটু 1 ইজুকেল এ ইজুকেল 1 ইনটু এ, অৰ্থাৎ এ ইনটু 1 পূৰণ কৰি আমি কি পালোঁ, এনচাৰ এ পালোঁ। নেক্সটটো কি আছে 1 ইনটু এ, আৰু 1 ইনটু এ পূৰণ কৰিলে এনচাৰটো কি হ'ব, এই হ'ব। তো ইয়াৰ পৰা আমি এটা কথা গম পালোঁ যে যিকোনো এটা সংখ্যা যদি আমি 1ৰ লগত পূৰণ কৰোঁ, তাৰ পূৰণফলটো সেই সংখ্যাটোৱে হ'বগৈ, হয় নহয়। যেনেদৰে এটোৱে 1ৰ লগত পূৰণ কৰিছে, পূৰণ কৰি কি পালোঁ, উত্তৰটো এই পালোঁ। আৰু লাষ্টত আকৌ কি কৰিছে, 1এ যদি কাৰোবাৰ লগত পূৰণ কৰে, অৰ্থাৎ 1এ যদি এৰ লগত পূৰণ কৰিছে, তাৰ উত্তৰটো এই হৈছে। তাৰমানে আমি এটা বস্তু গম পালোঁ যে 1ৰ লগত আমি যিকোনো সংখ্যা পূৰণ নকৰোঁ কিয়, তাৰ এনচাৰটো আমি সেইটোৱে পামগৈ, নহয় জানো। 1ৰ লগত 100 পূৰণ কৰিলে 100 হ'ব, 1000 পূৰণ কৰিলে 1000 হ'ব, মেংগ' পূৰণ কৰিলে মেংগ' হ'ব, নহয় জানো। ঠিক আছে, অ'কে। এবাৰ নেক্সট কুৱেশ্যন আছে 9টো। 9ত কি কৈছে, এ ইনটু 0 ইজুকেল 0, আৰু 0ৰ লগত যদি এ ইনটু কৰিটো কি পাই যাম, এনচাৰ 0 পাই যাম। যেনেদৰে আমি 1ৰ লগত কাৰোবাক পূৰণ কৰিলে আমি সেই সংখ্যাটোৱে পাই যাম, নহয় জানো। ঠিক তেনেদৰে কিন্তু আমি 9 নম্বৰটোত অলপমান ওলোটা কি আছে, 0ৰ লগত যদি আমি কাৰোবাক পূৰণ কৰোঁ, তাৰ এনচাৰটো কি হ'ব, সদায় 0ই হ'ব, নহয় জানো। প্ৰথমতে এ ইনটু 0 লিখি আমি কি পালোঁ, 0ই পালোঁ, আৰু নেক্সটত আমি 0ৰ লগত এ ইনটু কৰিলোঁ, 0 পাইছোঁ। এইটো তোমালোকে আগৰ পৰাই জানা, তথাপিও ইয়াত দি দিছে। তো আশা কৰোঁ তোমালোকে বুজি পাইছা, আৰু ভালকৈ চাবা এইবোৰ।